নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আৰু এইকেইদিন কিছুমান বিশেষ প্ৰব্লেমৰ কাৰণে একো ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি আহিছোঁ যোৰহাটৰ এখন আকৰ্ষণীয় ইতিহাসেৰে ভৰপূৰ এখন ঐতিহ্যমণ্ডিত নামঘৰ বৰভেটি নামঘৰ কিছুমানে বৰভেটি থান বুলিও কয় তো এই নামঘৰ কিয় বিখ্যাত তো কি আছে ইয়াৰ পৰিৱেশ কেনেকুৱা আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় সকলো আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো কেনেকুৱা হয় ভিডিঅ'টো শেষলৈকে চাই থাকক তো ব'লক তেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আমাৰ লগত ব'লক মানে উঠক আমাৰ লগত আৰু ব'লক ইয়াৰ পৰিৱেশটো মন কৰক কিমান ধুনীয়া চাৰিওফালে সেউজীয়া আৰু বেছি দূৰ নাই গৈ পামগৈ আৰু যোৰহাটৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত উত্তৰ পশ্চিম দিশে অৱস্থিত এই বৰভেটি নামঘৰ তো এক ধুনীয়া পৰিৱেশ গৈ চাওক কেনেকুৱা লাগে আৰু এইখন হৈছে দিল্লী পাব্লিক স্কুল DPS তো ফাইনেলি আহি পাইছোহি আৰু এইখন হৈছে মূল তোৰণখন আৰু এইফালে আমি এতিয়া যাব লাগিব তো বলক গৈ থকা আগলৈ এইখনেই বৰভেটি নামঘৰ তো এতিয়া ইয়াত কিছুমান বস্তু ল'বলৈ আছে লৈ লওঁ এতিয়া চাকি ধূপ তেল নিমখ আদি লৈ লওঁ আৰু এই ভেটিটো নিমখ দিয়া হয় কিয় দিয়া হয় গম পাব ভিডিঅ'টো আগলৈকে চাই থাকক আৰু আপোনালোকে ইয়াত যেতিয়া ভিতৰলৈ সোমাই আহিব তেতিয়া মনোমুগ্ধ কৰিব পৰা এটা প্ৰাকৃতিক পৰিৱেশ এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাব তো ইয়াৰ চাৰিওফালৰ পৰিৱেশ এবাৰ চাই লওঁ তাৰপিছত আমি ইয়াৰ ইতিহাসৰ কথা অলপ পাতিম তো এইটোৱে ইয়াৰ চাৰিওফালৰ পৰিৱেশ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ইয়াত আপোনালোকে আহিলে চাকি জ্বলাব পাৰিব নিমখ দিব পাৰিব কিন্তু নিমখ ইয়াতহে দিব লাগিব কিন্তু গছৰ গুৰিত নিমখ নিদিব কাৰণ গছৰ গুৰিত যদি নিমখ দিয়া হয় গছজোপা মৰি থাকিব আৰু বিভিন্নজনে এনেকুৱাকৈ গছত গামোচা ৰছী বান্ধে নিজৰ মনৰ কামনা পূৰ্ণ হ'বৰ বাবে তো আপোনালোকে আহিব পাৰে চাব পাৰে আৰু মই শুনিবলৈ পোৱা মতে এই ভেটিটোত যদি এনেকুৱাকৈ আমি ৰাউণ্ড লগাওঁ তেন্তে আমাৰ মনৰ কামনা পূৰ্ণ হয় মানে মই শুনিবলৈ পাইছোঁ আৰু আচলতে বিশ্বাসটো প্ৰথম কথা যদি আপোনালোকে বিশ্বাস থাকে তেন্তে সকলো কাম আপোনালোকে সফল হ'ব পাৰিব সকলো কামত আপোনালোকে সাফল্য অৰ্জন কৰিব পাৰিব তো সেইবুলিয়ে মানুহে বিশ্বাস কৰে যে এই ভেটিটো এনেদৰে ঘূৰিলে যে মানুহৰ মনৰ কামনা পূৰ্ণ হয় আৰু আপোনালোকে জানেই যে এই বৰভেটি নলগা উৎসৱৰ বাবে বিখ্যাত আৰু আঘোণ মাহৰ প্ৰথমটো দেওবাৰত এই ভেটিত উলহ মালহেৰে নলগা উৎসৱ উদযাপন কৰা হয় আৰু প্ৰায় লক্ষাধিক লোক ভক্তৰ ইয়াত আগমন ঘটে আৰু এতিয়া আহোঁ এই বৰভেটি নামঘৰৰ ইতিহাসৰ কথালৈ এই ভেটি স্থাপন হৈছিলে আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত 1768 চনত
আৰু মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ সপ্তভোজ গোসাঁইৰ পুত্ৰ অষ্টভোজে এই ভেটি নিৰ্মাণ কৰিছিলে আৰু তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ শিষ্যসকলক আমন্ত্ৰণ কৰি আনিছিল আৰু বহুতো শিষ্যৰ ভক্তৰ ইয়ালৈ আগমন ঘটিছিল আৰু তেতিয়া তেওঁলোকে তেওঁলোকৰ গামোচাৰ আঁচলত চপৰে মাটি ভৰাই নাম গাই এই ভেটি স্থাপন কৰিছিলে আৰু শুনিবলৈ পোৱা মতে সেই সময়ত ফুলেশ্বৰী কুঁৱৰীয়ে শাসন কৰি আছিলে আৰু তেওঁলোকে অষ্টভোজক সমৰ্থন কৰা নাছিল সেইবাবে যি সময়ত তেওঁলোকে এই ভেটিটো স্থাপন কৰি আছিলে তেতিয়া ফুলেশ্বৰী কুঁৱৰীৰ সৈন্যই আহি তেওঁলোকক দেখা পায় আৰু দেখা পোৱাৰ পিছত তেওঁলোকক মাৰিব বিচাৰে তেতিয়া অষ্টভোজে তেওঁলোকৰ পৰা অলপ সময় বিচাৰিছিল আৰু তেতিয়া অষ্টভোজে এই ভেটিৰ মাজভাগতে বহি ভগৱানক প্ৰাৰ্থনা কৰে আৰু তেতিয়া পাতালৰ পৰা এখন সোণৰ নাও আৰু এখন ৰূপৰ নাও ওলাই আহে আৰু সেই সোণৰ নাৱতে বহি তেতিয়া তেওঁলোক পাতাললৈ গুচি যায় আৰু সৈন্যসকল তেওঁলোক ওলাই আহিলে মাৰিম কাটিম বুলি কওঁতে যায় আৰু তেতিয়াৰ পৰা এই পবিত্ৰ বৰভেটি বিখ্যাত হৈ পৰে বহুত দূৰ দূৰণিৰ পৰা ভক্তৰ ইয়ালৈ আগমন ঘটে আৰু ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া চাৰিওফালে সেউজীয়া সেউজীয়া যিফালে চকু যায় সেইফালে সেউজীয়া আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকুৱা এটা পবিত্ৰ নামঘৰ মন একেবাৰে ভাল লাগি যাব আহি চাওক এবাৰ আৰু এই ধুনীয়া পৰিৱেশৰ মাজৰ পৰা এটা 360 ডিগ্ৰী শ্বট চাই লওক আৰু আজি আমি ইয়াতে ইমান মানুহ ইয়াত দেখা নাই আপোনালোক এটা ভিডিঅ' ক্লিপ দেখুৱাইছোঁ ভিডিঅ'টোত চাওক আঘোণ মাহৰ প্ৰথমটো দেওবাৰত যেতিয়া ইয়াত উলহ মালহেৰে নলগা উৎসৱ উদযাপন কৰা হয় তেতিয়া কিমান মানুহ হয় তো এইটো এটা আছিলে এটা সুন্দৰ ভিডিঅ' এটা সুন্দৰ পৰিৱেশৰ মাজৰ পৰা এটা সুন্দৰ নামঘৰ আজি চালোঁ তো আপোনালোকো আহক এবাৰ চাবলৈ ইমান ধুনীয়া নামঘৰ এটা তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এইটো এটা আছিলে সুন্দৰ এটা সৰু ভিডিঅ' তো ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ চেনেলে আপলোড কৰা সকলো ভিডিঅ' পোনপ্ৰথমে আপুনি পাব পাৰে আৰু এইটো এটা বৰ ধুনীয়া নামঘৰ এটা পবিত্ৰ নামঘৰ আপোনালোকে আহি চাব পাৰে ইয়াৰ পৰিৱেশ আৰু আপোনালোকক এটা কথা কৈ দিওঁ যে আমাৰ চেনেলে অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব তো আজিলৈ